হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোকৰ ভাল। আৰু পুৱাই দেখিছেনে ৰ'দটো ইমান চোকাকৈ ওলাইছে। বাহিৰলৈ ওলাবলৈ এনেকুৱা ৰ'দত মনেই নাযায়। আৰু এতিয়া চাওক মৰমে কি ভাবিছে, মই বাহিৰত কেনেকৈ খেলিম, ইমান ৰ'দ দিছে। আৰু এতিয়া মই ৰাতিপুৱাৰ চাহকাপ খাই ল'লোঁ ধুনীয়াকৈ। আৰু দেউতাই কলপাৰি আনিছে। এতিয়া খাৰলি বনাবৰ কাৰণে মই সৰিয়হখিনি মেলি থাকোঁতে আকৌ মৰমে মোক আমনি কৰিছে। মই ধুনীয়াকৈ খাৰলিৰ কাৰণে সৰিয়হখিনি মেলি ল'লোঁ। আৰু এতিয়া মই এয়া চাওক কলপাত এখন কাটিছোঁ, নেৰাইহে নেৰায়। দেখিছেনে কলপাতখন নেৰায়, কটাৰীখন কিজানি ভুদাই নেকি। যেনে তেনে কলপাতখন কাটি আনিলোঁ। কাটি আনি কলপাতখিলা ধুই এয়া মই এতিয়া ৰ'দত শুকুৱাইছোঁ। ৰ'দত শুকুৱাই মই কঁঠালগুটি কেইটামান পৰিছিলোঁ দুপৰীয়া ভাত খাবৰ কাৰণে। আপোনালোকে বাৰু কঁঠালগুটি খাই ভাল পায়নে? মই কিন্তু বিৰাট ভাল পাওঁ। কোনে কোনে কঁঠালগুটি খাই কমেণ্ট কৰি মোক জনাবচোন, খাই ভাল পায়। আৰু এয়া দুপৰীয়া ভাত সাজ মই খালোঁ ধুনীয়াকৈ। খাই পেলাই অলপ জিৰাই এয়া দেখিছে সৰিয়হ খাৰলিৰ কাৰণে মই মিক্সিত সৰিয়হখিনি মাৰি ল'লোঁ। আৰু এতিয়া খাৰলিত নিমখ আৰু আদা নহৰু দি পেলাই আৰু বিহ জলকীয়া সানি এয়া খাৰলি টোপোলা বনালোঁ। আবেলি পৰত আকৌ দেউতাই পকা তামোল পাৰিলে। আৰু এয়া চাওক মই বুটলি থাকোঁতে মৰমে মোক কৈ পেলাই সহায় কৰি দিছে তামোল বুটলাত দেই। আমাৰ ল'ৰা ডাঙৰ হৈছে আৰু তামোল বুটলিবও পৰা হ'ল। আজিলৈ ইমানেই, নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই বাই।